কিমান তলত তুমি পাল্টিব গাইজ পানীত পৰিছে পাইলট সকলোকে মোৰ ইউটিউব চেনেলত বহুত দিন মূৰত মুঠতে আমি আজি গৈ আছোঁ পবিতৰা আৰু পবিতৰাৰ পিছত ক'ত যাম মানে আমাৰ ডেষ্টিনেশ্যন একদম কনফাৰ্ম নহয় তাৰপিছত আমি নিশ্চয় কোনোবা এখন ঠাইত যাম কিন্তু তাৰ আগতে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব লাগিব হেপী ইণ্ডিপেণ্ডেন্স ডে তো গাইজ আমি এতিয়া আহি পালোঁ পানীখাতি ৰেল গেট গাইজ আমাৰ মানে আগত মানে এডাল পতাকা লগাইছিলোঁ সেই পতাকাটো মানে বতাহতে আহোঁতে উৰি গ'ল উৰি মানে ক'ত পৰিল নাজানো বিচাৰি গ'লোঁ তথাপিতো নাপালোঁ এতিয়া আমি পতাকা এখন বিচাৰোঁ মেইন পতাকাখন গাইছে আমি আহি পালোঁ চন্দ্ৰপুৰ পাৰ হৈ কিবা গোবৰ্ধন গাইজ গোবৰ্ধন আহি পালোঁ প্ৰথমতে এটা মানে জাতীয় পতাকা কাৰত এই ৱাইপাৰত লগাই দিব ৱাইপাৰত লগাব লাগিব কি নাই ডাউৰি ডাং লৈছে ডাউৰি ডাং লগাই দি এইটোত লগাই ৱাইপাৰত লগাই দে গাইজ দুটা লগাই দিলোঁ তো উৰি যায় কি হয় নাজানো আৰু এখনটো গ'ল এটা ইয়াতে আছিলে মানে ইয়াতে মাৰি দিছিলোঁ থাকিব এইটো ইয়াৰ পৰা এনেকৈ এইখিনিত মাৰি দিছিলোঁ ডাঙৰকৈ আছিলে তো সেইটো উৰি গ'ল বতাহত সেইটো লগাই ল'লোঁ এতিয়া পানী চানী লৈ ল'লোঁ পানী চানী খালোঁ অলপ সময় ৰখিলোঁ বেড চেট এইবিলাক কিনিলোঁ এই পতাকা দুখন ল'লোঁ এতিয়া আমি গৈ আছোঁ কি পাম পিছত মায়ং বুঢ়া মায়ং নে চেঙেৰা মায়ং কিবা পাম তো মায়ং যাওঁ এতিয়া তবলক আমাৰ সৈতে চাই থাকক আমাৰ খবৰ এইখানে নহয় তাৰে লগতে কিছুমান ধুনীয়া ধুনীয়া ভিউ লেটছ গো গাইজ গৰু চাওক মানে ৰাস্তাত ইমান মানে গৰু গোটেই ৰাস্তাই মানে গৰু আৰু গৰু মানে গৰুৱে ই গাধা গৰু চাইড নেদে গৰু এনে দিয়ালে গৰু নাম হৈছে কি নাই ই মানে চাইডে নেদে পিছত গাড়ী হৰেণ মাৰি মৰি যাক ই নিজৰ ইচ্ছামতেহে দিব তেনেকুৱা সেইকাৰণে ইয়াৰ নাম গৰু দিছে চাগে তুমি ডালে তুমি পাতে এয়া গাইছে আপোনালোকে যে দেখিছে গছত কিবা ৰঙা ৰঙা টুকুৰা কাটি যে লগাই থৈ দিছে এইবোৰ মানে এনে লগোৱা নাই এইবোৰ যাতে মানে এক্সিডেণ্ট নহয় ৰাতি আন্ধাৰ থাকে ৰাস্তাটো তো গাড়ী চাড়ী আহিলে মানে গছবিলাক ৰাস্তাৰ কাষতে আছেতো যাতে গাড়ীৰ লাইটৰ পোহৰটো মানে ৰিফ্লেক্ট হয় মানে গাড়ীৰ লাইটৰ পোহৰ তাত পৰিলে সেইটো চকুত চাপ মাৰি ধৰে তেতিয়া গম পাব যে তাত গছ আছে মানে এক্সিডেণ্ট হোৱা চান্সটো তেতিয়া নাথাকে সেইবাবেহে এই ৰঙা ৰঙা টুকুৰাবোৰ গছত মাৰি দিছে তো বহুত ভাল লাগিছে আৰু বহুত ভাল কৰিছে মানে যাতে এক্সিডেণ্ট হোৱা চান্স খুবেই কম থাকে এক্সিডেণ্টটো হ'ব লগা থাকিলে দিয়কচোন বাৰু ছেফটিটো ফাৰ্ষ্ট গাইজ মায়ং আহি পালোঁ এতিয়া যাই ক'ত আছোঁ নাজানো মায়ং আৰু যাই থাকিম পাইছোঁ ৰ ভাষাত ভকতগাঁও 22 কিলোমিটাৰ পবিতৰা যাম 2 কিলোমিটাৰ এইফালে আমি মায়ঙৰ পৰা এতিয়া ৰাইট চাইডে সোমালোঁ আৰু এই ৰাইট চাইডে গাঁৱৰ মাজে মাজে যাম এতিয়া আমি পবিতৰা গাড়ীগিলা যে যাই আছে চব পবিতৰা বন্ধ আছে গাড়ী চলাব ড্ৰাইভাৰ হ'ব পাৰোঁ সেইকাৰণে আমি একেলগে বহিছোঁ একবাৰ কৈ দিওঁ জোৰকে বন্দে মাতৰম এয়া গাইছ বতা চৰাই বোলে বতা চৰাই যেনটো লগা নাই ই চনি গৈ আছে বতা চৰাই বোলে মই ভাবিছিলোঁ ঘৰচীয়া নেকি কিন্তু বনৰীয়া হৈ গৈছে সেন্দুৰ লগাই দিয়া যেন লাগিছে ৰঙা মুখখন বন্ধ আছে গাইজ বন্ধ আছে মই যি পবিতৰা গ'লোঁ পবিতৰা বন্ধ আছে টুৰিষ্ট প্লেচ প্ৰায় অসমত গোটেই বন্ধ আছে জানো তথাপিতো এনে মানে বন্ধ বুলি ক'লে মানে আমাৰ মহাশয়বিলাক নগ'ল হয়তো সেইটো কাৰণে খোলা বুলি কৈছিলোঁ মই অলপ চালাক মানুহ না এতিয়া গ'লোঁ যাই পিছত বন্ধ তাৰ পৰা উভতি আহিলোঁ পিছত চনকাত সোমাম বুলি ভাবিলোঁ আহোঁতে মানে চনকা পিছত থাকি আহিল বলক আজি হাতী চিলাই গাইজ গৰুৰ ইয়াতে বজাৰ লাগিছে কিন্তু দোকানী নাই চব এঘৰীয়া হৈ গৈছে বেচাৰতে কান্দি আছে দুখ মনে আছে গাইজ গৰুবিলাকৰ চাওক কাণত এইবিলাক কিবা লগোৱা আছে এই কাণত চবৰে কাণত কিবা কিবি লগোৱা আছে গাইজ গৰুবিলাকৰ কাণত কিবা টেগ লগোৱা আছে চাগে GPS নেকি GPS নহয় কিবা নাম্বাৰ লেখা আছে কিবা বনৰীয়া গৰু নেকি চৰকাৰী গৰু কিবা এনজিঅ'ৰ হ'ব চাগে গাইজ ভিউ চাওক ভিউ
মস্ত ডাঙৰ ৰিলিক হ'ল এটা এইটো গাইছ কুটুব মিনাৰ এইটো কুটুব মিনাৰ কুটুব মিনাৰ নহয় গাইছ ইটা ভেটা তাতে মানে ইটা পুৰে ভিতৰত আৰু ওপৰেৰে ধোঁৱা ওলায় গাইছ হাতীটো পালোঁ কিন্তু বেছি মানুহ নাই আৰু এইফালে গাইছ ব্ৰহ্মপুত্ৰৰ পানী ফুল নহ'লে আমি এই ৰ কেনেকৈ বেৰেং গাইছ নাও এখন ৰিজাৰ্ভ কৰিলোঁ এতিয়া নাওখনত গৈ আছোঁ পাল্টিব না নাওখন মস্ত ডাঙৰকৈ নাওখন লাধি শক্তি মানুহ নিচিনা বল লগাইছিলোঁ চিষ্টেমটো কেনে গাইছ খোৱা বস্তুখিনি মাজত থৈ দিছোঁ ভাইব্ৰেশ্যনত বাগেৰি গুচি যাব পাৰে তো এইকাৰণে থৈ দিছোঁ এই ভয় লাগিছোঁ এইটো এফালে দিলি এইটো এফালে ঘূৰিব এফালে দিলি ৰছীডাল মানে পানী ধৰিব লাগে বা এইটো বেলেগ চিষ্টেম গাছ এডাল মানে সেইফালে ঠেলি ধৰিছে পুৰা মানে এতিয়া নাও ঘূৰি আছে পাইলট পৰি পানীত গাছ পানীত পৰিছে পাইলট এইখিনিয়ে দোৱা ডুব মাৰি গায়বচোন নাওখন যাই আছে তাতে বাবে কি তই একদম মাটি চুই আহিলি গাছ পাইলট পাগলা হৈছে ডুব মাৰি আছে গাইছ নাওখন এতিয়া মানে ঘূৰাই আছে আমি ভাবিছিলোঁ সেইফালে যাম সেইফালে নাযাওঁ সেইফালে ভাল নালাগে এই তাতে দুপুৰীটোত যাম এতিয়া মানে আইলেণ্ড ডিছ ব্ৰেক মাৰি দিলে এই বঢ়িয়া জেগা ন চাং এবাৰ চাং তই কম হেমচম নহয় তইতো হেমচম হয় গছবিলাক চাওক কিহৰ বা গছ এয়া ফুল লাগিছে কিন্তু গাইছ ব্ৰহ্মপুত্ৰৰ পানী চাওক এই ওচৰত যাব ভয় লাগে যদি এইবিলাক গৰাখহনীয়া হয় হেৰি হৈ যাব এই ওচৰত যাব নালাগে এই ওচৰত নাযাবি খহি খাই নাপায় শৰাইঘাটে ক'ত থাকব কেই পাক খাইছে হিচাপ নাই ব্ৰহ্মপুত্ৰ যায় চাৰিওফালে পানী মানে ব্ৰহ্মপুত্ৰ আৰু আমি আছোঁ মাজত মানে আইলেণ্ডত চবৰে ভোক লাগিছে বহুত ঘূৰিলোঁ এতিয়া সময় হ'ল 1 বাজিব 10 মিনিট আছে এই আমাৰ ঘৰৰ ভাই চুলি মেলি ল'লে ডাইৰেক্ট এতিয়া পিছফালৰ পৰা কোনোবাই ছোৱালী বুলি নাভাবিলেই হ'ল আৰু জাগা নাই সিহঁতে বোলে জাগা বনাই ছায়া বনাব পৰা নাই এতিয়া আহক কেনেকৈ মানে নিজক ছাৰ্ভাইভ কৰাৰ কাৰণে ৰ'দৰ পৰা কেনেকৈ জাগা বনাব লাগিব বনাই আছোঁ আহক ইমান ধুনীয়া ঠাই আছে সিহঁতে নাই বুলি কৈছে হা ইয়াতে নদীত ছায়া নাই কিবা ৰ'দ আছে এতিয়া মই বনাই আছোঁ চাওক এই মাজৰখিনি ভাঙি দিলে দে কৰচোন তই এই দাওখন লৈ আহ সঁচা কথা ইমানকেইটা মানুহ ধৰিব এই বহিলে চব মানুহকেইটা আহিলেহে জেগাটো হৈ যাব নিজে নিজে বহল হৈ যাব ভাঙি চিঙি চবেই এক গছকা মাৰিলেচোন ভাঙি গ'ল গাইছ চাওক আমি কেনেকৈ বনাই ল'লোঁ জেগা এতিয়া ওপৰত ৰ'দ এইবিলাক গছ গছনি আছে চাইডে চাইডে আৰু আমি তলত কি মজা ছায়া ইমান এটা হেৰি নহয় তথাপি আৰু তো গাইছ এই পৰঠা লৈ পৰঠা 8খন মানুহ 5টা আৰু 1 ঠহা নহয় আধা পলিথিন চব্জি গাইছ অল ছেট আপ ৰেডি এফালে DSLR এটা আনিছিলোঁ আমি ফটো উঠিবলৈ ইয়াৰ এইটো ষ্টক কৰিছোঁ ইয়াতে থৈ দিছোঁ ওলোমাই এফালে খাৱা আৰম্ভ কৰিলে বাকী আছোঁ এতিয়া মই খাওঁ ফটাফট কৰপৰা কিনিছিলি পৰঠা মনত আছে না লছ হোৱা নাই কিন্তু এই পবিতৰাৰ আগত ন তাৰপৰা লৈ আহি ইয়াতে হাতীচিলত খাই আছোঁ হেই কিন্তু গৰমে হৈ আছে ইতানো গৰমে হৈ আছে কিন্তু পুৰা গৰমে দিছিল মানে ইয়াতে খোৱা লোৱা হৈ গ'ল এতিয়া খাই ল'লোঁ এতিয়া লগৰ কেইজনমান গৈছে উমটুৰু এতিয়া বৰ্ণিহাট তো আমি এতিয়া তাতে যাম বুলি ভাবিছোঁ কিন্তু কি হয় নাজানো তো প্লেনিং কৰি আছোঁ যদি পাৰোঁ তাতে যাম আৰু তাতে ধুনীয়া ধুনীয়া লোকেশ্যন আছে ধুনীয়া ধুনীয়া ঠাই আছে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু ব্লগটো এতিয়া শেষ হোৱা নাই আৰু এতিয়া নতুনকৈ আৰম্ভহে হ'ব তো গতিকে ভিডিঅ'টো চাই থাকক পানী খালি নেকি তই কম হেমচম নহয় তো গাইছ নাওখনত আমি পইচা দিছিলোঁ মানে হেৰি কিবা 200 টকা না কিবা দিছিলোঁ আমি 5জন আহিছোঁ আৰু বাকী কেইজন দাদা আহিছিলে সিহঁতৰ পৰা অলপ বেছি লৈছে এই মই ঐ বা আমাক চিনি নাপা তই এই কি
বা আপোনাৰ আহি ৰখি আছে ৰেডি আমাৰ কাৰণে, আমি যাব লাগে, আমাৰ পাৰ্টনাৰো আহিছে। তো বলো বলো এই কৰে ভাই ফটা নাও গুচি যাব। 1 2 3 2 1 গো পাৰ্টনাৰ, বাই বাই, আৰু আহিম। তো গাইছ এইখনে আছিল আমাৰ গাড়ী, এতিয়া বলক তেল চেল ভৰাই এতিয়া যাব লাগিব বৰ্ণিহাট। বৰ্ণিহাট মই এতিয়া গৈ আছোঁ বৰ্ণিহাটত। পুৰা গান চান বজি আছে আৰু গৈ আছে আমি বৰ্ণিহাট। প্ৰাইভেট গাড়ী নাই গাইছ, চব উবেৰ। এইবিলাক মানে ডাঙৰ ৰেলী ওলাইছে, কোনো কিন্তু গাড়ী চলাই চলাই অৱস্থা শেষ। ৰাতিপুৱা 8টাৰ পৰাই কিন্তু জোচ আছে এতিয়াও, কাৰণ আৰু ব্লগ বিকজ বন্দে মাতাৰ এতিয়া খানাপাৰাত আহিলোঁ, তেলৰ কম দাম হয় গতিকে ইয়াতে ভৰাইছোঁ আমি। সেইকাৰণে অসমত গুৱাহাটীত নভৰালোঁ। ইয়াতে 95.54 ৰুপিজ, তাতে 97.45 ৰুপিজ। গাইজ গুগল মেপে মাথা গৰম কৰি দিলে। বৰ্ণিহাটৰ পৰা ইফালে গ'লোঁ, সিফালেও মানে ঘূৰি আহিলোঁ, তাৰপিছত টল গেট যাই পালোঁ, টল গেটৰ পৰা ঘূৰি আহিলোঁ। তাৰপিছত লগৰ কেইজনে আৰু ফোন কৰিছে, মানে এখন নেটৱৰ্ক নাই, তাৰপিছত ফোন কৰিছে যে আৰু বেক আহিব লাগিব ব্ৰিজৰ পৰা, কিবা বৰ্ণিহাট ব্ৰিজৰ পৰা এনেকৈ সোমাব লাগিব ৰাইট চাইডেতো সোমাই আহিলোঁ। মানে তই কম হেমচম নহয়। তো গাইজ ৰাস্তা চাওক, মানে এনেকুৱা অফ ৰোডিং কৰি আছোঁ, কৰি মানে বাইক লৈ আহিলে খুব ভাল। তো সেইটো কাৰণে কওঁ বাইক মজা, মানে বাইক আহিছোঁ প্ৰায় 4টা বাজে এতিয়া, আৰু আমি সোনকালে যাব লাগিব, মানে 5টাত ইয়াৰ পৰা ওলাম আৰু 6টা বজাত ঘৰ সেইটো যাই পাম, কাৰণ 6টাৰ পিছত কাৰ্ফিউ আছে। বহুত বকিলোঁ, বকা চকা বাদ দি মোৰ একদম অৱস্থা বেয়া, চবৰে বেয়া। গাইজ ফাইনেলি আহি পালোঁ উমট্ৰু, মেঘালয়া উমট্ৰু। বৰ্ণিহাটৰ পৰা ৰাইটত আহিব লাগে, আমি গৈছিলোঁ লেফ্টত গৈ কিনে মানে বহুত খেলি মেলি হৈ গ'ল, লাইভ লোকেশ্যনৰ মানে কামত দিয়া নাই। পিছত কিবাকৈ আহি পালোঁ আৰু লগৰবিলাকে আহিছিলে, মানে আমি ৰাস্তাত লগ পালোঁ, সিহঁতে মানে যাব ওলালে, কাৰণ সিহঁতৰ দেৰি হ'ল, কাৰণ আমি বহুত সময় লগাই দিলোঁ আহোঁতে। তো একো নাই, সিহঁতে গ'লে কি হ'ল, আমি আহিছোঁ, আমি আছোঁ 4জন, আমাৰো একজন মাইনাছ হৈ গ'ল, তাক নমাই থৈলোঁ। ইমান ঠাণ্ডা নহয় ন পানীটো? শিলৰ ষ্ট্ৰাকচাৰবিলাক চাওঁ, মানে পানীতে হৈ গৈছে নে কিহতে হৈ গৈছে নাজানো আৰু। সেইবিলাক কি জোঙা হৈ গৈছে এইবিলাক গাটা। তই কম হেমচম নহয় গাইছে। এইখন এখন দলং আছে, একদম মানে ভয়ানক বুলি ক'ব পাৰি। মানে ইয়াতে মই শিলৰ ওপৰত আছোঁ, চাওক কিমান ওপৰত, আৰু এইফালে কিমান তলত। তো মই শিলৰ ওপৰত আছোঁ আৰু ইয়াৰ পৰা কিছুমান ফটো উঠিলোঁ। তো গাইছ মানে ইয়াতে আহি মোৰ এটা বস্তু এনেকুৱা ভাল লাগিছে, মানে কাৰণ এই শিলবিলাক আকৃতি চাওক না, এইটো আকৃতি চাওক, এটা শিল মানে এইটো মানে মাজেদি ফালি গৈছে, খালি মানে একফালা পানীৰ লগত বৈ গৈছে, মানে বালি হৈ গৈছে নে কি গিটি হৈ গৈছে মই নাজানো, কিন্তু ফালি গৈছে। আৰু বাকী যিবিলাক শিলৰ ষ্ট্ৰাকচাৰ, তো ষ্ট্ৰাকচাৰবিলাক চাওক, মানে আকৃতিবিলাক এইটো চাওক, এইটো মানে কেনেকুৱা অদ্ভুত মৰুভূমি টাইপৰ হৈ গৈছে। মানে পানীয়ে মানে খনন কাৰ্য চলাইছে ইয়াৰ ওপৰত, আৰু খনন কাৰ্য কৰি মানে শিল সহায় দিছে, মানে এনেকুৱা পানী আহে ইয়াতে। আৰু পানীটো কিয় আহে, ক'ৰ পৰা আহে, মই আপোনালোকক কৈ আছোঁ ৰ। পানীটো মানে আপোনাৰ সিফালৰ পৰা, একদম সিফালৰ পৰা বৈ আহে, সিটো পাৰৰ পৰা যিটো পানী আহে তাত এটা চুইচ গেট আছে, মেঘালয়ৰ চুইচ গেট এটা আছে, আৰু এই চুইচ গেটটো কেতিয়াবা এৰি দিলে মানে কি হয়, ইয়াতে মানে এইবিলাক যিবিলাক শিল দেখিছে, মানে পূৰা শিলৰ ওপৰেৰে মানে পানী বাগৰি যাব, আৰু এইটো তেতিয়াহে হয় যেতিয়া মানে চুইচ গেটটোৰ পানী এৰি দিয়ে। আৰু এইটো যেতিয়া হয়, তেতিয়া হয়তো ইয়াতে হয়তো কোনোবা মানুহ থাকিব পাৰে, কোনোবা পিকনিক খাই থাকিব পাৰে, কোনোবা খানা খাব পাৰে। তো সেইকাৰণে পানী এৰাৰ আগতে তিনিবাৰ মানে হুইচেল মাৰে, আৰু হুইচেলটো মানে পূৰা এৰিয়াটোত মানে শুনা পায়। ভাইটি এজনে ইয়াতে লগ পালে, ভাইটিজনে ক'লে যে ইয়াতে যদি 3টা হুইচেল শুনা পায়, তেতিয়াহ'লে ইয়াৰ পৰা আঁতৰি যোৱাটো বেষ্ট, আৰু আপোনালোকে ইয়াৰ পৰা আঁতৰি যাব। আৰু তাৰ পিছতো টেনশ্যন নল'ব যদি কিবা কাৰণত শুনা নাপায়। ময়ে সুধিছিলোঁ যে যদি কিবা কাৰণত শুনা নাপাওঁ তেতিয়া পানী এৰি দিলে, একো টেনশ্যন ল'ব নালাগে। 3বাৰ হুইচেল মাৰাৰ পিছতো কিছুমান চিকিউৰিটি আহে, আৰু এই ৰাস্তাৰ সিফালে ৰাস্তা আছে, ৰাস্তাৰ পৰা মানে হুইচেল বজায়, আৰু হুইচেল বজাৰ পিছত আমি আঁতৰি যদি নাযাওঁ, তাৰপিছত পানী এৰি দিব, কাৰণ সিহঁতৰ দায়িত্ব নাই, কাৰণ সিহঁতে অলৰেডি আমাক সতৰ্ক কৰি দিছে। আপোনালোকে যদি ইয়াতে কেতিয়াবা আহে, বৰ্ণিহাট উমট্ৰু বুলি কয়, তো ইয়াতে আহিলে সেই বস্তুটো আপোনালোকে
লক্ষ্য ৰাখিব আৰু যাতে তেনেকুৱা ভুল নকৰে ইয়াতে, কাৰণ 3টা হুইচেল শুনা মানে আপোনালোকে ইয়াৰ পৰা আঁতৰি যাব। ঐ কম হেমচম নহয়। আৰু বাকী উমট্ৰু আহি ভাল লাগিলে। আপোনালোকে হয়তো কেতিয়াবা আহিব পাৰে, কিন্তু যদি কেতিয়াবা 2-3টা হুইচেল শুনে তেতিয়াহ'লে তাৰ পৰা আঁতৰি আহিব প্লিজ, কাৰণ পানী এৰি দিয়ে। আপোনালোকক মই অলৰেডি কৈছোঁ আৰু এবাৰ পুনৰ ৰিপিট কৰি দিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোক ছাপোৰ্ট কৰিব, যাতে আপোনালোকৰ কাৰণে ভাল ভাল ভিডিঅ' বনাব পাৰোঁ। আজিৰ ভিডিঅ' ইয়াতে শেষ। কাৰ বেলেগৰ ফটো মাৰছা হয়তো হয় এনে ৰহিলা মানে পজিশ্যন দি আছে তারপরে মার। তো গাইস আমি মানে এটা फोटो बोलता है प्रॉब्लम है प्रॉब्लम नहीं है, मतलब वीडियो करेगा तो यूट्यूब के लिए यूट्यूबर है बनाइए नहीं, आप लोग के लिए मतलब